তো হে গাইজ আপোনালোকে কেনেকুৱা আছে আশা কৰিছোঁ বহুত ভালে আছে ময়ো এনেকৈ দেখি আছে অনিক ব্লগছ তো গাইজ কালি আপোনালোকক দেখাইছিলোঁ মানে আমাৰ মূৰ্তি আনিছিলোঁ মানে মূৰ্তি আনিবলৈ গৈছিলোঁ সেইখিনি আপোনালোকে দেখিছিলে তো আজি মানে গাইজ মানে আমাৰ ঘৰত মনসা পূজা তো সেইখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ চাব তো গাইজ মাৰ মানে পূজাৰ সকলো যোগাৰ হৈ গৈছে মানে সকলোখিনি মানে কাম ৰেডি হৈ গৈছে এতিয়া ব্ৰাহ্মণ অহাৰ অপেক্ষাত আমি সকলোৱে আছোঁ আৰু এই তাঁৰডাল ওপৰত আছিল কেনেকৈ বা তলত নামি আহিল তো মাক চাব বহুত ভাল লাগি আছে তো এতিয়া ব্ৰাহ্মণ আহিলে পূজাটো ষ্টাৰ্ট কৰিব আৰু তো গাইজ এতিয়া ব্ৰাহ্মণ আহি পাইছে আৰু পূজা এতিয়া আৰম্ভ হ'ব তো আপোনালোকক দেখাই আছোঁ সকলো তো চাব ভাগিনো আহি পাইছে বৰ্তমান তো অলপ পিছতে আৰম্ভ হ'ব তো ব্ৰাহ্মণ মাত্ৰ আহি পাল তো এইটো চাইছে আপোনালোকে এতিয়া পূজাটো আৰম্ভ হ'ব চাব আৰু এইফালে গাইজ বৰ্তমান পূজা আৰম্ভ হৈ গৈছে তো এনে আমি অলপ ফূৰ্তি কৰি আছোঁ এইফালে ব্ৰাহ্মণ আৰু দাদা আছে আগত থিয় হৈ আছে মানে কিবা পূজা দি আছে দাদাৰ লগত মানে আৰু এইফালে আমি সকলোৱে আছোঁ তো অলপ পিছত মানে যজ্ঞ আৰম্ভ হ'ব তো আপোনালোকক দেখাম তো এইফালে ময়ো আছোঁ আৰু এইফালে সকলোৱে আছে এইফালে পূজা হৈ আছে আৰু আমি দুটা এইফালে বহি আছোঁ তামাম গৰম গাইজ আমি দুটা একেলগত বহি আছোঁ আৰু গাইজ এতিয়া মই উঠি আহিলোঁ আৰু যজ্ঞ আৰম্ভ হৈ গ'ল মানে যজ্ঞ কৰি আছে ব্ৰাহ্মণে তো চাওক আপোনালোকে যজ্ঞ হৈ আছে আমাৰ ঘৰত ছাগল ঐ আজি জানানা আমাৰ ঘৰত যে পূজা সেইটো আমাৰ ছাগলী হয় আৰু গাইজ যজ্ঞ হৈ গ'ল আৰু যজ্ঞৰ পিছত মানে পুষ্পাঞ্জলি দিলোঁ এতিয়া মানে ব্ৰাহ্মণে আমাক ফুটা দি আছে মানে সকলোৱে লৈ আছে তো এতিয়া দাদাও ল'ল চাইছে আৰু এতিয়া ময়ো ল'ম আৰু এতিয়া মই ল'ব যাই আছোঁ তো ব্ৰাহ্মণে মানে দিব মোক ফুটাটো তো ফুটা ময়ো লৈ ল'লোঁ আৰু প্ৰণাম কৰি ল'লোঁ তো হৈ গ'ল আৰু গাইজ আমাৰ পূজা শেষ হ'ল আৰু আমি মানে ধূপটিৰে মানে মনসা মাৰ ওচৰত মানে এনে অলপ মানে আৰতি দি আছোঁ তো এইটো এইফালে মোৰ বা আছে বায়ে কৰি আছে ময়ো কৰিছোঁ তো এনে অলপ মানে গাইজ আমি সকলোৱে মানে অলপ ফূৰ্তি কৰি আছোঁ আৰতি দি আছোঁ তো চাওক আপোনালোকে দি আছে বা দি আছে বৰ্তমান তো গাইজ এতিয়া প্ৰসাদ খাওঁ অলপ মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ উপবাস আছিলোঁ তো বৰ্তমান পূজা শেষ হ'ল তো গাইজ ইয়াতে চেয়াৰেৰে ধুনীয়া কৰি বহা ঠাই কৰি দিয়া হৈছে মানুহবিলাক আহি গাইজ ইয়াতে বহিব আৰু গাইজ খোৱা লোৱাৰ মানে আয়োজন ইয়াতে কৰা হৈছে মানে এইফালে মানে ডাইনিং বঢ়িয়া কৰি পাতি দিয়া হৈছে মানে এইফালে চাওক আৰু ওপৰতো আছে আৰু এইফালে মানে খোৱাৰ কাৰণে এইফালে মানে গাইজ খোৱাৰ ব্যৱস্থাটো এইফালে কৰি দিছে আৰু গাইজ ওপৰতো আছে মানে তো দুই ঠাইত কৰিছে ওপৰত আছে আৰু এইফালে ইয়াতে কৰিছে তো গাইজ সিহঁতে আহিছিল এই দুইজন আহিছিল তো সিহঁতৰ খোৱা হৈ গ'ল তো ভাই কেনেকৈ হৈছে খোৱা ভালে হৈছে পেট ভৰি খাইছোঁ ইয়াতে একো নাই গীত চালোঁ ডাইৰেক্ট খাইছোঁ দে ভাই বঢ়িয়া বঢ়িয়া তো খোৱা হ'ল আৰু এটা বন্ধু আছে আৰু এইফালে খাই আছে মানুহ আপোনালোক সকলোখিনি দেখালো তো আমাৰ পূজা শেষ হ'ল আৰু মানুহ আহিছিল খোৱা লোৱা সকলো দিলোঁ তো এতিয়া মানে সকলো মানুহৰ খোৱা লোৱা হৈ গ'ল এতিয়া আমি খাব লাগে তো এতিয়া আমি খাব যাম তো আপোনালোক সকলোখিনি দেখালো পূজাত কৰি তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দি যাব গাইজ মোৰ আগৰ ভিডিঅ'টো চাব পাৰ্ট 1 টো তো ভালে থাকিব বাই গাইজ